গুড মৰ্নিং বন্ধুসকল। আজি ৰাতিপুৱাই ওলাইছোঁ। ক'ত ওলাইছোঁ জানেনে? আজি যাওঁ মই ভেকচিন ল'বলৈ। এয়া মোৰ নাম হ'ল কিৰণ বড়ো আৰু মোৰ চেনেলটোৰ নাম হ'ল ৰিলেক্স ইয়ৰ মাইণ্ড। মাজে মাজে আহি থাকিম, মাজে মাজে নহয় কৰিম, ডেইলি কৰিম। আপোনালোকৰ মাজত আহিম ডেইলি চেহেৰা দেখাবলৈ। মাজতে চেহেৰা দেখুওৱা নাছিলোঁ, এতিয়া দেখাম বুলি ভাবিছোঁ আৰু আজি ভেকচিনটো লৈ আহোঁ। ব'লক গাড়ীত যাওঁ একেলগে। তো আপোনালোকে মৰম চেনেহ দিব, মোৰ চেনেলটোকো দিব, মোকো দিব লগতে। আৰু ভেকচিন যদি আপোনালোকেও লোৱা নাই, ল'ব ভেকচিন। লোৱাটো ভাল। মই ইমান দিন চিট পোৱা নাছিলোঁ, সদায় অনলাইন চাৰ্চ কৰোঁ, নাই পোৱা। GMCত পালোঁ, লৈ আহোঁ আৰু ভেকচিনটো। ঠিক আছে। বলক বলক ভেকচিন লৈ আমাৰ ৰাস্তা চাওক, চাৰিওফালে ফুল ফুলি আছে, লগতে মোৰ গাড়ীত ধুনীয়া গানো বাজি আছে। আমি এতিয়া পাওঁ হৈছে আৰু GMC। আশা কৰোঁ অলপ খালীয়ে পাম চাগে, অলপ সোনকালে ওলাই আহিছোঁ। বন্ধুসকল, আপোনালোকে ৰাতিপুৱা সোনকালে উঠেনে? মইতো 9টা বজাৰ আগত উঠিবই নোৱাৰোঁ, কিন্তু উঠিব লাগে ৰাতিপুৱা, ভাল। চাওক ৱেডাৰটো কি ধুনীয়া হৈ আছে। এয়া GMC পাইছোঁহি আৰু এয়া মই আহি GMC পালোঁহি। এতিয়া GMCত আহি এতিয়া বহিছোঁ, ৱেইটিং কৰিছোঁ। তো চাওক এয়া অসম চৰকাৰে কিমান ধুনীয়া সুবিধা সকলোলৈ। চাওক কিমান ধুনীয়াকৈ এইবিলাক লেব বনাই দিছে। তো ইয়ালৈ আহি প্ৰথম আপোনাৰ এইখন এখন ফৰ্ম ফিল আপ কৰিব লাগে, ICMR স্পেচিমেন ৰেফাৰেল ফৰ্ম। এখন ফিল আপ কৰি জমা দিব লাগিব। তো তাৰপাছত আপোনাক স্ক্ৰিনিং কৰিব। তো কাৰোবাৰ যদি কিবা অসুবিধা আছে আহিব ইয়াতে GMCHত বহুত ধুনীয়াকৈ চৰকাৰে সুবিধা কৰি দিছে। একো অসুবিধা নহয়, ৰাতিপুৱা আহি যাব। চৰ্দি জ্বৰ কিবা কিবি লাগি থাকিলে টেষ্ট কৰিব আহিব পাৰে। বহুত চাফা হয়, ধুনীয়া, চাওক চাফা কৰি ৰাখিছে। যথেষ্টখিনি ভাল সুবিধা কৰি দিছে অসম চৰকাৰে। তো এই সুবিধা আমি ল'ব লাগে। বহুতে আহিবলৈ বেয়া পায় GMC, কিন্তু ভালেই বহুত। মইতো মাজে মাজে আহোঁ, কিন্তু ভালে লাগে, চাফা লাগে। আজিকালিতো বহুত চাফা হ'ল। তো আহিব আপোনালোকো। এতিয়া অপেক্ষা কৰোঁ। নাকত দীঘল লাঠি এডাল সুমিয়াই দিব। তো লাঠিডাল সুমিওৱালৈকে ৱেইট কৰোঁ। তো ক'ভিড নিগেটিভ আহিলে হৈ যায়, আৰু পজিটিভ আহিলেতো দিগদাৰ হৈ যাব। তো মইতো বাৰু আগতে টেষ্ট কৰিছিলোঁ, নিগেটিভে আছিলে। তো আজিও টেষ্ট কৰোঁ। এতিয়া নিয়ম কৰি দিছে আপোনাৰ ভেকচিন লোৱাৰ আগত ক'ভিড মানে টেষ্ট কৰিব লাগে। যদি কোনোবাই ভেকচিন লোৱা নাই আহি যাব ইয়াতে। ৰাতিপুৱা আহিলে আপুনি একেদিনাই ক'ভিড টেষ্ট কৰিব আৰু আপুনি ভেকচিনো লৈ যাব পাৰিব। বৰ্তমানটো ক'ভিডচিল্ডে দি আছে বাৰু। অপেক্ষা কৰোঁ, নহয় জানো? এতিয়া গৈ আছোঁ লেবৰেটৰীলৈ। তাতে মই ৰেপিড টেষ্ট কৰিম। তো মোৰ নিগেটিভ ওলাব, কনফিডেঞ্চ। সকলোৱে নিগেটিভ ওলোৱাটো বিচাৰে, পজিটিভ ওলোৱা কোনো নিবিচাৰে। এই বন্ধুসকল চাওক, মই 1 নম্বৰৰ টোকন পালোঁ। এনে চাওক, জীৱনততো পঢ়া শুনাত 1 নম্বৰ নহ'লেও, কিন্তু টোকনত ফাৰ্ষ্ট কাম ফাৰ্ষ্ট 1 নম্বৰ টোকন পালোঁ। টোকন পাই মই ল'ম 1 নম্বৰত। জীৱনততো পঢ়া শুনাত নহ'লেও 1 নম্বৰ, কিন্তু আহি গ'লোঁ আজি ফাৰ্ষ্ট কাম ফাৰ্ষ্ট 1 নম্বৰত। চাওক এইটো ভেকচিনেশ্যন চেণ্টাৰ, বহুত ধুনীয়াকৈ বনাই ৰাখিছে। এয়া মই ভেকচিন ল'ব সোমাওঁ, ৰেডি হৈছোঁ। তো আপোনালোকে চাওক, ভিডিঅ' কৰোঁ ভেকচিন লোৱা। অ'কে।
ভেকচিন ল'লোঁ ভেকচিন এতিয়া ভেকচিন লোৱাৰ পিছত আধা ঘণ্টা বহিব দিছে ৰেষ্ট ল'ব দিছে তো অলপ দেৰি বহোঁ আধা ঘণ্টা না 10 মিনিট বহিলেও হ'ব তো 10 মিনিট বহি আমি GMC টাটা এয়া ভেকচিন লৈ আহিলোঁ বলক এতিয়া দুখনমান মাস্ককে কিনি লৈ যাওঁ GMC আহিছোঁ যেতিয়া চিলাই থকা মাস্কটো নাই তো আঠা টকাটো কি হয় টানিলে আঠাটো এৰি যায় নহ'লে ষ্টেপলাৰ মাৰি ল'ব লাগে বা বন্ধুসকল ইমান বিষ হাত বিষাই গৈছে উপায় নাই এতিয়া আমি GMC পাহাৰৰ ওপৰেদি যাম उसकी जिसने तुम्हें बनाया গান শুনি শুনি পাহাৰৰ মাজে মাজে যাম অলপ আমি প্ৰকৃতি দৰ্শন কৰোঁ আপোনালোককো দৰ্শন কৰাওঁ क्या उसकी तुम्हें बनाया এয়া বলক GMC পাহাৰ এখন আমি উঠিছোঁ এই ভঙাঘৰৰ জেগাখিনি খুবেই ঠাণ্ডা গৰম দিনতো মানে ভাল আহিবলৈ ইয়াতে ৰৈ অলপ জিৰাবও ভাল আৰু এটা জেগা আছে আপোনাৰ খাৰগুলি ফালে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহুত ধুনীয়া জেগা হয় খালি বেছি দেৰি আপুনি ইয়াতে আড্ডা দিব নোৱাৰিব নহ'লে আপোনাক পুলিচে টীকাকৰণ কৰি দিব কাৰণ ইয়াতে পুলিচ ঘূৰি থাকে ইয়াতে আপুনি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ ডেটিং মাৰিব আহিব পাৰে কিন্তু 5 মিনিট সময়হে ডেটিং মাৰিব তাতকৈ বেছি নামাৰিব নহ'লে আপোনালোক পুলিচে টীকাকৰণ কৰি দিব पैसा है पैसा लेकिन मेरे पास पैसा नहीं है বাবু আঁতৰি দিয়া আজি আচলতে এনে ফুৰিব মন গ'ল সেইকাৰণে আহিলোঁ লগতে ভেকচিনো লৈ ল'লোঁ যোৱাকালি প্লেনিং কৰিছিলোঁ যে ভিডিঅ' এটা বনাম এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু মোৰ পুৰণা বন্ধুবিলাকো আছে বহুদিন মোক দেখা নাই ইউটিউবতে দেখক বুলি আহিলোঁ আৰু কাৰণ ইউটিউবটো আজিকালি মাধ্যমে হৈ পৰিছে তো ডেইলি এক্টিভিটিজ দেখাব পাৰে আপোনালোকেও কৰি থাকিব পুৰণা বন্ধুবিলাককো মিছ কৰোঁ কণ্টেক্টত নাই সকলো কামতে বিজি এইটো চাওক কি ধুনীয়া ভিউ টাৰ্ণিং এতিয়া বাইক ৰাখি থৈছে মানুহ নাই আৰু এই আমাৰ খুৰাই হেলমেট লৈ খোজকাঢ়ি আছে এয়া চাওক ডেটিং মাৰি আছে ডেটিং মাৰিছে চাওক এইবোৰ চব ডেটিং মাৰিব আহি গ'ল চানডে কি কৰিব ডেটিঙকে মাৰিব আহিছে টীকাকৰণ কৰিব পুলিচ আহি গম পাবা আচ্ছা তো আপোনালোকে কি কৰি আছে ঘৰত সোমাই আপোনালোকো আহি যাওক আজি দেওবাৰ বন্ধুসকল আহি ঘৰ পাই গ'লোহি ভেকচিন লোৱা হৈ গ'ল এতিয়া চাগে টেনশ্যন নাই আৰু ক'ভিডটো থাকিবই গোটেই জীৱন থাকিব গতিকে আপোনালোকে বাচি থাকিব ভেকচিন যদি কোনোবাই লোৱা নাই ভেকচিন ল'ব লোৱাটো ভাল ৰ'ব 1 ছেকেণ্ড যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগতে তলত থকা ঘণ্টাটো বিৰাট জোৰত মাৰিব যাতে চবেই শুনে ঠিক আছে পিছলৈ যাতে মই ভিডিঅ' কৰোঁ তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব বেল আইকনটো টিপি দিলে আৰু লগতে মই কিছুমান সৰু সৰু শ্বৰ্ট ভিডিঅ' দি থাকোঁ পাপিবিলাকৰ তো পাপি মই খুব ভাল পাওঁ ডগ বহুত ভাল পাওঁ তো সেইবিলাকো চাব আপোনালোকে শ্বেয়াৰ কৰিব তো এতিয়া এইখিনিতে পিছলৈ মানে কিবাকিবি আৰু আছে দেখুৱাম মই কি কৰোঁ এনেই থাকিলে তো এইবিলাক পিছত লাহে লাহে দেখাম তো আজিলৈ সামৰণি মাৰোঁ ধন্যবাদ জয় হিন্দ জয় ভাৰত জয় আই অসম